আজি সংখ্যালঘু ৰাইজৰ কথা, আদিবাসী ৰাইজৰ কথা, কোচ ৰাজবংশী ৰাইজৰ কথা বাদ দিলোঁ, এই বিটিচিত লাখ লাখ বড়ো জনগোষ্ঠীৰ পৰিয়ালৰ মাটিৰ পট্টা পোৱা নাই। যে বিটিচি শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ABMCৰ জাতীয় শ্বহীদ ৰাফিকুল ইছলাম আহমেদৰ তেজক লৈও ৰাজনীতি কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। এই বিটিচিৰ ৩২ লাখ জনসাধাৰণৰ যিখিনি মূল ভূমিৰ সমস্যা, এই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে হওক বা ইয়াৰ আগৰ হাগ্ৰামা মহিলা নেতৃত্বাধীন চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ কাৰণে আজিৰ তাৰিখত হাজাৰ হাজাৰ লাখ লাখ পৰিয়ালে ভূমিপট্টা নোপোৱাকৈ বসবাস কৰি আহিছে। আজি ABMCয়ে ধাৰাবাহিকভাৱে যিখন সংগ্ৰাম আমি আগবঢ়াই লৈ আহিছোঁ, এই সংগ্ৰামখন অকল বিটিচিৰ সংখ্যালঘু ৰাইজৰ অধিকাৰৰ সংগ্ৰাম নহয়। যে বিটিচিত এটা ভূমি জৰীপ হ'ব লাগে, লেণ্ড ছাৰ্ভে হ'ব লাগে, যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰাই বিটিচিত কিমান পৰিয়াল বসবাস কৰি আছে। সেই পৰিয়ালসমূহ জৰীপ হৈ যিখিনি জেনুইন পৰিয়াল, যিখিনি পৰিয়াল 2003 চনৰ আগৰে পৰা বসবাস কৰি আছে, সেই পৰিয়ালসমূহ ভূমিপট্টা দিয়াৰ দাবী জনাই আহিছোঁ। ভাৰতৰ সংবিধানে যিহেতু এখন ষষ্ঠ অনুসূচীভুক্ত এখন পৰিষদ, ষষ্ঠ অনুসূচীয়ে বা ভাৰতৰ সংবিধানে বিটিচি চৰকাৰক এইখিনি কৰ্তৃত্ব দিছে যে ভূমিৰ ক্ষেত্ৰত যিকোনো আইন এই বৰ্তমানৰ বিটিচি চৰকাৰখনে গ্ৰহণ কৰিব পাৰে, যিকোনো আইন বনাব পাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াই এখন অধিৱেশন আহ্বান কৰি বিটিচি অঞ্চলত ভূমিকেন্দ্ৰিক বিভিন্ন সমস্যা সমাধান কৰিবলৈ আলোচনা কৰিব লাগে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা সেইখিনি কাম হোৱাটো আমি দেখিবলৈ পোৱা নাই। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে। আজ 14 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্তৰলৈ প্ৰতিবাদ কৰিব গৈ আহিছোঁ। ABMCৰ চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় শ্বহীদ দিৱস 2010 চনৰ 23 অক্টোবৰ তাৰিখে ৰঙিয়া তিনিআলিত ABMCৰ 3জনকৈ সতীৰ্থ শ্বহীদ আব্দুল ফজল, শ্বহীদ নুৰ ইছলাম আকন আৰু শ্বহীদ আমজাদ আলী, এই 3জন সতীৰ্থক অসম আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। 2012 চনত আৰু 3জন ABMC কৰ্মী শ্বহীদ হাছেন আলী, শ্বহীদ কাছেম আলী, শ্বহীদ আতৱাৰ ৰহমান, এই 3জনকো দুৰ্বৃত্তই হত্যা কৰিছিল। আৰু 2017 চনৰ 1 আগষ্ট তাৰিখে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ABMCৰ প্ৰয়াত সভাপতি শ্বহীদ ৰাফিকুল ইছলাম আহমেদ ডাঙৰীয়াকো আটাইতে গুলীয়াই হত্যা কৰিছিল। তো এই শ্বহীদসকলৰ সশ্ৰদ্ধ স্মৰণত ABMCয়ে প্ৰতি বছৰে 23 অক্টোবৰ তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ। এনেকৈ শ্বহীদ দিৱসৰ পালন কৰি আহিছোঁ আমি প্ৰতি বছৰে। ৰাইজৰ সহযোগত এই কাৰ্যসূচী আগবাঢ়িছে আৰু এই কাৰ্যসূচীত শ্বহীদ পৰিয়ালসমূহ উপস্থিত আছে। আপোনালোকে দেখিছে যে এই পৰিয়ালসমূহে আজি ইয়াত চকুলো টুকিছে, ABMC কৰ্মীসকলে চকুলো টুকিছে, কাৰণ এই বিটিচি অঞ্চলৰ নিষ্পেষিত শোষিত সংখ্যালঘু ৰাইজৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ এজন সৈনিক হিচাপে আগবাঢ়ি গৈ কেতিয়াবা আৰক্ষীৰ গুলীত, কেতিয়াবা আটাইৰ গুলীত আমাৰ ABMC কৰ্মীসকল নিহত হ'ল, কিন্তু এজনো কৰ্মীয়ে এতিয়ালৈকে ন্যায় নাপালে, এজন শ্বহীদো ন্যায় নাপালে। আজি ৰাফিকুল ইছলাম আহমেদ চাহাবৰ 3জন হত্যাকাৰী ৰূপাৰ ব্ৰহ্ম, ভদ্ৰেশ্বৰ বসুমতাৰী, ডিংকুৰ মুছাহাৰী, এই 3জন হত্যাকাৰীৰ নাম ফটো CBI ঘোষণা কৰিলে ABMCয়ে ধাৰাবাহিক আন্দোলন আগবঢ়াই লৈ আনিছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰখনে 3জন হত্যাকাৰী ক'ত আছে, কিয় হত্যা কৰা হ'ল, ৰহস্য কি আছিল, সেইবিলাক কোনো বিষয় কিন্তু আজিলৈকে ৰাজহুৱা কৰা নাই। আনকি বিটিচিৰ বৰ্তমানৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ পৰা 5টা বছৰ পূৰ্বে বিটিচিৰ বিভিন্ন সভা সমিতি এই প্ৰতিশ্ৰুতি দিছিল যে যদি বিটিচিত UPPL বা বিজেপি চৰকাৰ আহে তেনেহ'লে 2 মাহ 3 মাহৰ ভিতৰত ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব। বিটিচিত বিজেপি UPPLৰ মিত্ৰজোঁটৰ চৰকাৰ অহাৰ আজি প্ৰায় 5টা বছৰ হ'বৰ হ'ল, এতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মুখেৰে হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখেৰে হওক ৰাফিকুল ইছলাম আহমেদৰ নামটো কিন্তু নুফুটা হ'ল। আমি এইকাৰণে আজি শ্বহীদ দিৱসত স্পষ্টভাৱে এইখিনি কথা আমি ক'বলৈ বাধ্য হৈছোঁ যে বিটিচি শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ABMCৰ জাতীয় শ্বহীদ ৰাফিকুল ইছলাম আহমেদৰ তেজক লৈও ৰাজনীতি কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। আজি ABMCয়ে ধাৰাবাহিকভাৱে যিখন সংগ্ৰাম আমি আগবঢ়াই লৈ আহিছোঁ, এই সংগ্ৰামখন অকল বিটিচিৰ সংখ্যালঘু ৰাইজৰ অধিকাৰৰ সংগ্ৰাম নহয়, এই সংগ্ৰামখন বিটিচিৰ সৰ্বস্তৰৰ ভূমিহীন ভূমিপট্টাহীন ৰাইজৰ সংগ্ৰাম, শোষিত নিষ্পেষিত জনগণৰ সংগ্ৰাম। আমি বিভিন্ন সময়ত বিভিন্ন জাতীয় সংগঠন আমি একত্ৰিত কৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী, বিভিন্ন ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি আহিছোঁ, কিন্তু এই বিটিচিৰ 32 লাখ জনসাধাৰণৰ যিখিনি মূল ভূমিৰ সমস্যা, এই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে হওক বা ইয়াৰ আগৰ হাগ্ৰামা মহিলা নেতৃত্বাধীন চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ কাৰণে আজিৰ তাৰিখত হাজাৰ হাজাৰ লাখ লাখ পৰিয়ালে ভূমিপট্টা নোপোৱাকৈ বসবাস কৰি আহিছে। আজি সংখ্যালঘু ৰাইজৰ কথা, আদিবাসী ৰাইজৰ কথা, কোচ ৰাজবংশী ৰাইজৰ কথা বাদ দিলোঁ, এই বিটিচিত লাখ লাখ বড়ো জনগোষ্ঠীৰ পৰিয়ালৰ মাটিৰ পট্টা পোৱা নাই আৰু এই দাবীসমূহলৈ আমি আন্দোলন কৰি আহিছোঁ, কিন্তু বিটিচিৰ বৰ্তমানৰ চৰকাৰখনে আমাৰ দাবীসমূহৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। 2003 চনত BTC চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ দ্বাৰা BTC গঠন হৈছে। BTC চুক্তিৰ 4.3 দফাত স্পষ্টভাৱে লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা BTCত
বসবাস কৰি থকা প্ৰতিটো পৰিয়ালৰ ভূমিৰ অধিকাৰ অক্ষুণ্ণ থাকিব। আমি ABMCয়ে বাৰম্বাৰ এই দাবী জনাই আহিছোঁ যে BTCত এটা ভূমি জৰীপ হ'ব লাগে, লেণ্ড ছাৰ্ভে হ'ব লাগে, যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰাই BTCত কিমান পৰিয়াল বসবাস কৰি আছে, সেই পৰিয়ালসমূহ জৰীপ হৈ যিখিনি জেনুইন পৰিয়াল, যিখিনি পৰিয়াল 2003 চনৰ আগৰে পৰা বসবাস কৰি আছে, সেই পৰিয়ালসমূহ ভূমি পট্টা দিয়া দাবী জনাই আহিছোঁ। আৰু ভাৰতৰ সংবিধানে যিহেতু এখন ষষ্ঠ অনুসূচীভুক্ত এখন পৰিষদ, ষষ্ঠ অনুসূচীয়ে বা ভাৰতৰ সংবিধানে BTC চৰকাৰক এইখিনি কৰ্তৃত্ব দিছে যে ভূমিৰ ক্ষেত্ৰত যিকোনো আইন এই বৰ্তমানৰ BTC চৰকাৰখনে গ্ৰহণ কৰিব পাৰে, যিকোনো আইন বনাব পাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াই এখন অধিৱেশন আহ্বান কৰি BTC অঞ্চলত ভূমিকেন্দ্ৰিক বিভিন্ন সমস্যা সমাধান কৰিবলৈ আলোচনা কৰিব লাগে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা সেইখিনি কাম হোৱাটো আমি দেখিবলৈ পোৱা নাই। আনকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন BTC চৰকাৰখনে এই BTC জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ আন্দোলনকো তেওঁ গুৰুত্ব দিয়াটো আমাৰ পৰিলক্ষিত হোৱা নাই। সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ, আমি আগতেও কৈছোঁ, আমাৰ আলোচনা চলি আছে ABMCৰ মজিয়াত, যে যদি আমাৰ দাবীসমূহৰ প্ৰতি চৰকাৰখনে গুৰুত্ব নিদিয়ে তেনেহ'লে BTC অঞ্চলৰ অন্যতম সক্ৰিয় জাতীয় সংগঠন হিচাপে ABMCয়ে আগন্তুক 2025 চনত BTC নিৰ্বাচনত আমি বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে একত্ৰিত কৰি হ'লেও আমি ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ কিন্তু বাধ্য হ'ম। অহা 14 নৱেম্বৰ তাৰিখে আমাৰ এইসমূহ দাবী লৈ আমি নতুন দিল্লী যন্তৰ মন্তৰত গৈ প্ৰতিবাদ কৰিম। আমাৰ প্ৰথম কথা, শেষ কথা, চূড়ান্ত কথা যে আমাৰ স্পষ্ট কথা যে কোনোবাই সংবিধান সংশোধন কৰি অধিকাৰ লৈছে, লওক, তাত আমাৰ আপত্তি নাই, কিন্তু ভাৰতৰ সংবিধানে যিখিনি অধিকাৰ BTCৰ সংখ্যালঘু ৰাইজক তাৰ সৰ্বস্তৰৰ জনগণক প্ৰদান কৰিছে, এই অধিকাৰৰ পৰা যে বঞ্চিত হৈ আছে, এই বঞ্চিত হোৱাৰ এই পৰম্পৰাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিছে আৰু চলিব। আজি শ্বহীদ দিৱসত নিশ্চয় আপোনালোক আটাই দেখিছে, ইয়াত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে। আমি ইয়াত আটাই আকৌ এবাৰ সজোৰে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে কোনো বিভাজনকামী শক্তি, কোনো ABMCক দমনকাৰী শক্তিয়ে ABMCৰ সংগ্ৰাম কেতিয়াও দমন কৰিব নোৱাৰে। আগন্তুক দিনত সূৰ্য চন্দ্ৰ তৰা ওলাই থকালৈকে ABMCৰ সংগ্ৰাম আমি আগবঢ়াই লৈ যাম। সংখ্যালঘু জনতাৰ ওপৰত শোষণ, বঞ্চনা আৰু নিপীড়নৰ অভিযোগ এই সন্দৰ্ভত আপুনি মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব? হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে। যি সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিয়ালক বিভিন্ন সময়ত ভূমিৰ পট্টা প্ৰদান কৰা হৈছে, কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ সংখ্যালঘু মুছলমানসকলক বৰ্তমানৰ BJP নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন বিদেশী বাংলাদেশী বহিৰাগত আখ্যা দিয়ে যি ধাৰাবাহিকভাৱে উচ্ছেদ চলাই আছে। কাজিৰঙাৰ পৰা আৰম্ভ কৰি কচুতলিলৈকে ধাৰাবাহিকভাৱে উচ্ছেদৰ সময়ত কেইবাজনো ব্যক্তিক অসম আৰক্ষীয়ে গুলীয়াই পৰ্যন্ত হত্যা কৰিছে, যাৰ প্ৰতিবাদ সমগ্ৰ বিশ্বত বিভিন্ন সময়ত হৈছে বা সৰ্বত্ৰে তাৰ প্ৰতিক্ৰিয়া হৈছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত এনকাউণ্টাৰৰ নামতো বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীটোক টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত আমি বটদ্ৰৱাত দেখিবলৈ পাইছিলোঁ যে অভিযুক্ত ঘৰত বুলডোজাৰ চলাই দিয়া হৈছিল, যাৰ পৰিণতিত তেওঁলোকে বিভিন্ন সময়ত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশত জৰিমনা পৰ্যন্ত ভুগিব লগা হৈছিল। সেইকাৰণে আমি স্পষ্টকৈ ক'বলৈ বাধ্য হৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংখ্যালঘু ৰাইজৰ সাংবিধান প্ৰদত্ত যি অধিকাৰ, সেই অধিকাৰ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিছে। আৰু সেইকাৰণে আমি আগন্তুক 14 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্তৰলৈ প্ৰতিবাদ কৰিব গৈ আহিছোঁ। আৰু যন্তৰ মন্তৰত গৈ আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিম যে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুছলমানৰ সকলো সংবিধান প্ৰদত্ত অধিকাৰ আজৰি নিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই থৈছে নেকি? এই প্ৰশ্ন আমি নতুন দিল্লীত যন্তৰ মন্তৰত উত্থাপন কৰিম। NRCৰ কামখিনি ইয়াত সম্পূৰ্ণভাৱে ৰৈ থাকিল। ডি ভোটাৰক লৈ আজিৰ তাৰিখত বিভিন্ন ধৰণৰ সমস্যা সংখ্যালঘু ৰাইজে সন্মুখীন হ'ব লগা হৈছে। সামগ্ৰিকভাৱে অসমৰ সংখ্যালঘু ৰাইজৰ সম্পূৰ্ণভাৱে ন্যায়, নিৰাপত্তা আৰু অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। 18টা বছৰে ABMCয়ে এই ইছ্যুসমূহলৈ আন্দোলন কৰি আহিছে। আগন্তুক দিনত ধাৰাবাহিকভাৱে এই ইছ্যুসমূহ সমাধান নোহোৱা পৰ্যন্ত আমি আন্দোলন কৰি যাম।